खुलुमबाय बड'लेण्ड बुब्लि नायगिरि बयखौबो बरायबाय बे समाव फुंबिलिनि रादाबखौ फरायदों आं जेंग्रें नार्जारि सासे गुदि फरायसालिनि फोरोंगिरिनि मोनसे दुखुनांथाव जाथाय आंनि बायदि नोंथांमोन बायदिनो बिथाङाबो दंमोन गोबां गेदेर सिमां गुबुनफोर बायदि गारि मटर बांला गैयाब्लाबो बेथन गैयालासेनो फोरोंगिरि मावनायजों लोगोसे आबाद मावनानै बिसि फिसा लानानै सुखुनि संसार जाबोगासिनो दंमोन खमैबो 20-25 बोसोरनिबो बांसिन गुदि फरायसालियाव बेथन मोनालासेनो गोबां फरायसाफोरनो सोलोंथाइ होबोगासिनो दंमोन बिथांनि सोलोंथाइ होनायजों गोबां फरायसाफोरनो डाक्टर इन्जिनियार जालांबाय नाथाय गोबां फरायसाफोरखौ गिदिर गोलाव खालामनानै हरनाय सोलोंथाइ होगिरिनि नखरा दायो गासैथिंबो खोमसि दरसि नंगौ नोंथांमोना थारखौनो खोनासंदों धेमाजि जिल्लानि जनाय महकुमानि 1 नं बगिनदि गुदि फरायसालिनि सासे फोरोंगिरि नन्द फराजुलि आरो बिथांनि जिउआव दायो खोमसि दरसि जाजोबनो हमबोबाय बिथाङा थांनाय 2 बोसोरनिफ्रायनो सुगार बेराम ब्लाड प्रेसार बायदि बेरामजों गोग्लैनानै दुखुजों नखरा आरोबाव थासारिजों मेगनाव मोदैनि बाना जानानै फैबाय दुखुनि सायाव दुखु रोजा रोजा फरायसाफोरखौ फोरोंनानै बारहोहरनाय गुदि फरायसालिखौबो बगिनदि दैया खुरखाजोबना थेर बेथेर सिलिंखार खालामनानै फरायसालिनि जेबो नाम गुन आरो सिन गैला 20-25 बोसोर बेथन गैयालासे फोरोंगिरि मावबोनाय दुखुथिया फराजुलिनि मोनसेल' आसा नोंथांमोननिफ्राय थाइसे थाइनै रांनि हेफाजाबजों नोंथांमोन बादि सुखुनि संसार जालांनो सिमां फराजुलिनि गोसोआव नोंथांमोना मदद हरनो हागोन एकाउन्ट नाम्बार 36444213973 IFC number SBIN 0005557 लोगोसे 8473999730 নম্বराव थोंजों जगाजग खालामनो हागोन নিম্ন প্ৰাথমিক বিদ্যালয়খনত দীৰ্ঘদিন ধৰি তেখেতে শিক্ষকতা কৰি আছিল কিন্তু হঠাৎ 2-3 বছৰ ধৰি তেখেতৰ বিশেষ বেমাৰ হোৱাৰ কাৰণে বৰ্তমান এই বিদ্যালয়খনো বন্ধ হৈ যাবলৈ ধৰিছে আৰু তেখেতৰ বৰ্তমান পানীৰ হাঁহ নচৰা অৱস্থা হৈছে তেখেতৰ শৰীৰ একেবাৰে অৱস্থা নাইকিয়া হৈছে আনকি দুটা চকু দেখি নোপোৱা হৈছে সেইকাৰণে আমি ৰাইজ তথা চৰকাৰক তৎকালীনভাৱে তেখেতৰ পৰিয়াল লগতে তেখেতৰ স্বাস্থ্যৰ ভালৰ কাৰণে আমি সহায় সহযোগ কৰিবলৈ এই দুখেৰে আহ্বান জনাইছোঁ স্কুল আছিলে 1 নং বগীনদী বুলি নামকৰণ কৰা সেই তাতে আহিখিনি মই 2000 চনতে ভৰ্তি যাম মই সময়খিনি স্কুলখন পৰিচালনা কৰি আহিলোঁ এতিয়া 2-3 বছৰমান হ'ল আগত মোৰ অলপ অসুস্থ বেয়া স্বাস্থ্য পাতি ভাল নাছিলে ইমানখিনি নহয় তথাপি স্কুলখন চলাই আছিলোঁ যোৱা বছৰৰ পৰা বানপানী হৈ কিনে মোৰ অৱস্থা বেয়া স্কুলখন ভাঙি চিঙি লৈ গ'ল তাৰে ওপৰত মই বেমাৰত পৰিলোঁ বেমাৰটো বেয়া বেমাৰ একদম চুগাৰ বেমাৰ আৰু প্ৰেছাৰ আৰু এতিয়া বৰ্তমান মই চকু দেখি নাপাওঁ একো অৱস্থা মোৰ নাই মই পঢ়ুৱা ল'ৰা ছোৱালীক বৰ্তমান বহুতজনে গ্ৰেজুৱেট হৈ গ'ল ডাঙৰ অফিচাৰো হৈ গ'ল চাগে মোৰ অৱস্থা এতিয়া এইটো সেইকাৰণে মোৰ অৱস্থাহীন এতিয়া এমুঠি অন্নদান বিচাৰি ফুৰিবলগীয়া হৈ গৈছে ল'ৰা ছোৱালী কণ সৰু সৰু কি কৰিব এতিয়া অৱস্থা বেয়া সেইকাৰণে মোৰ ফালৰ পৰা বিশেষ অনুৰোধ অসম চৰকাৰে বা গাঁৱৰ ৰাইজে মিলিজুলি কিছু অনুদান দান কৰি কিনে মোৰ স্বাস্থ্যৰ কামনা কৰিবলৈ মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনালোঁ গাঁও এখন ছাৰ আছিলে LP স্কুলৰ পঢ়াই আছিলে এতিয়া বেমাৰ পৰি আছে বেমাৰৰ পৰা একো কাম চাম কৰিব নোৱাৰে বেমাৰ পৰা 3 বছৰমান হ'ল তাৰ ল'ৰা ছোৱালীও সৰু সৰু আছে মানুহজনী আছে কাম চাম কৰিব যাবলৈ সময় নাপায় সৰু ল'ৰা ছোৱালী আছে বুলি ছাৰটো একদম বেমাৰত পৰি আছে আমি ৰাইজে অলপমান পইচা উঠাই পিনে খৰচ কৰিলোঁ তথাপিও ভাল হোৱা নাই এতিয়া অসম চৰকাৰে অলপ চাই দিব নেকি বুলি আমিও অনুৰোধ জনাইছোঁ বছৰ হৈ গ'ল বেমাৰত পৰি আছে চুগাৰ বেমাৰ প্ৰেছাৰ বেমাৰ ল'ৰা ছোৱালী সৰু সৰু আছে চিকিৎসা কৰি আছোঁ ভালে নহয় কেতিয়াও স্কুল খাটিছিলে 20 বছৰমান হৈ গ'ল স্কুলো নহ'ল চাকৰি নহ'ল এতিয়া বেমাৰত পৰি আছে কি কৰিম এতিয়া অসুবিধা হৈছে চলিবলৈ অসুবিধা হৈছে ল'ৰা ছোৱালী সৰু সৰু আছে ক'তো কাম কৰিব যাব নোৱাৰোঁ মানুহটোকো এৰিব নোৱাৰোঁ চকু দেখি নাপায়
এতিয়া ঘৰখন চলিব বহুত দিগদাৰ হৈছে বহুত দুখত পৰি আছোঁ চৰকাৰে বা ৰাইজে আমাক সহায় কৰি দিব বুলি অনুৰোধ জনাইছোঁ